নমস্কাৰ, মই মায়াশ্ৰী দত্তই এই কবিতা পাঠটিলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। কথা পংকজ ডেকা। কবিতাটিৰ শিৰোনাম মৰিগাঁও মহাবিদ্যালয় আৰু বকুল ফুলৰ সুবাস। মৰিগাঁৱৰ বুকুত শিক্ষাৰ বেলি, জ্ঞানৰ সপোন উৰে আকাশত মেলি। মহাবিদ্যালয় শিকাই জীৱনৰ পথ, শব্দৰ পৰিসৰে উদয় কৰে নতুন আশা, নতুন সপোনৰ ৰথ। বকুল ফুলৰ সুৰভিত মেলে, প্ৰেমৰ ৰহস্য হৃদয়ত চহে। শব্দৰ আগত নীৰৱ চাৰা, আনন্দেৰে ৰচে বকুলৰ স্নিগ্ধ সজা। বকুলৰ ফুল আৰু শিক্ষাই কি অলপ বৰ্ষা আৰু ৰ'দৰ মেঘ। মৰিগাঁৱৰ চাৰিআলিত পথবোৰ বাওঁ, আনন্দেৰে হৃদয়ৰ প্ৰেমৰ গাওঁ। দুখৰ মাজত হাঁহিৰ সপোন গাই মহাবিদ্যালয় শিক্ষাৰ বাটেৰে চালে, বকুলৰ প্ৰেমৰ সুবাসেৰে বাচি জীৱনৰ কাঠৰ মাজে চিৰকাল মাতি। ধন্যবাদ।